হাই ৰাইজসকল, আপোনালোকে দেখি আছে চাই আছে গীতু ব্লগ। আজি মই আপোনালোকক এটা শিৱ মন্দিৰ দেখুৱাম। তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ৰাইজসকল, আপোনালোকে দেখি আছে চাই আছে গীতু ব্লগ। আজি মই আপোনালোকক এটা শিৱ মন্দিৰ দেখুৱাম। তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে দেখিছে, এয়া খোজকাঢ়ি আহিছোঁ আৰু এয়া আমি গেটখন পাইছোঁগৈ এতিয়া। এইখন দেখিছে, এইখন গেটখন স্থাপিত 1960 চন। তেতিয়াহ'লে গেটখনত সোমাই যাওঁ। ব'লক এতিয়া সোমাই আহিলোঁ। এয়া দেখিছে, এয়া ভৰি ধুবলৈ আহিছোঁ নামঘৰ ভিতৰত। নামঘৰত সেৱা কৰা চাই লওক ভালকৈ। এয়া শিৱ মন্দিৰ দেখিছে, ধুনীয়া লাগিছে। ইয়াত টিলিঙা দেখিছে, ধুনীয়া এইবিলাক ঘৰ সাজি থৈছে। এইবিলাক গৰু মূৰ্তি, এইটো ছাগলী কপালেও হৈ শুনিছে। এখন ডাঙৰ পথাৰ, পথাৰৰ ভিতৰত এইটো মন্দিৰ দেখিছে। এয়া কিমান ধুনীয়া বতাহ মাৰি আছে দেখিছে। ইয়াতো আহি সঁচাকৈ ভাল লাগে। আপোনালোকো আহিব এদিন বুলি ভাবিছোঁ। এয়া তেতিয়াহ'লে আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে নিশ্চয়। এয়া দেখিছে, এয়া ইমান ডাঙৰ গছ এজোপা। এইটো মন্দিৰটো দেখিছে, মানুহ নাই, মানুহ এতিয়া গ'ল। এইবিলাক চব চাৰিওকাষে পথাৰ। এয়া দেখিছে, এয়া মন্দিৰ হয় আৰু এইফালে এইটো ৰাস্তা। জুম কৰি দিছোঁ, দেখিছে এইটো ৰাস্তা। এইফালে গৈও ৰাস্তা ওলাইগৈ। এয়া পথাৰ দেখিছে নহয়। আৰু চাব, এয়া ছাগলী, এই ছাগলী। আৰু এইফালে ৰাস্তা আছে দেখিছে আপোনালোকে। সেইটো এটা ৰাস্তা আপোনালোকে দেখি আছে, সেইটো এটা ৰাস্তা। এইখন এখন গাঁও। এইজোপা ঔটেঙা গছ বহুত দূৰ আছে। মই জুম কৰি দেখুৱাইছোঁ কাৰণ এইজোপা বহুত ঔটেঙা গছ। ঔটেঙা নহয়, আম গছ। এইভাগ মন্দিৰ দেখিছে নহয়, এয়া হ'ল মন্দিৰ। আৰু মন্দিৰ ইয়াত চাৰিওকাষে, মানে মন্দিৰ চাৰিওফালে অকল পথাৰ। আৰু সেইখন আমাৰ অৰুণাচল প্ৰদেশ হিমালয় পৰ্বত। ইয়াত দেখিছে আপোনালোকে অৰুণাচল প্ৰদেশ। এইখন অৰুণাচলৰ এখন পাহাৰ। এইখন এয়া দেখিছে, এইখন হ'ল আমাৰ অৰুণাচল প্ৰদেশ পাহাৰ। এয়া দেখিছে, এতিয়া যাবলৈ হ'ল আৰু যাব লৈছোঁ আৰু। এতিয়া মন্দিৰৰ পৰা ওলালোঁ। এইভাগ মন্দিৰ চাই লওক। আৰু এইখন হ'ল গেটখন। এইখন হ'ল মন্দিৰৰ গেট। স্থাপিত 1960 চনত হৈছিলে। শান্তিপুৰ ৰঙানৈ সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰ। দেখিলে, এইটো মন্দিৰ। এয়া হ'ল মন্দিৰ, এইটো মন্দিৰ। এতিয়া ব'লক আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। আজি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি দিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।